আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে পুনৰ গাঁওবুঢ়ানৰ বহুখিনি পদ মুকলি কৰি দিছে কেৱল অসমৰ বাবে। ইয়াত কোনো ধৰণৰ আপোনালোকৰ বাবে পৰীক্ষা নাই, ইয়াত কোনো ধৰণৰ ইণ্টাৰভিউ নাই। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰাৰ পিছতে চিলেকশ্যন পাব। ইয়াত মেৰিট বেচিছত আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে সমষ্টিত গাঁওবুঢ়ানৰ চাকৰি পাবলৈ সক্ষম হ'ব। ইয়াতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে কেৱল দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ হায়াৰ কোৱালিফিকেশ্যন বিচৰা নাই আৰু কেৱল অসমৰ স্থায়ী বাসিন্দাসকলেহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত বহুত বেছি পদ মুকলি কৰি দিছে। অসম চৰকাৰৰ আয়ুক্ত কাৰ্যালয় বিশ্বনাথ, পোনপ্ৰথমতে বিশ্বনাথৰখিনি লৈ আহিছোঁ। তাৰপিছত আপোনালোকে গোটেইখিনি 4খন আপোনালোকে ঠাইৰ পৰা ইয়াত পদ মুকলি কৰি দিছে। আপোনালোকে গহপুৰৰ দেখিব, হেলেমৰ দেখিব, বিভিন্ন ধৰণৰ আপোনালোকে ঠাইত আপোনালোকৰ যিটো নেকি গাঁওপ্ৰধানৰ চাকৰিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আপোনালোকৰ কোনটো ওচৰ হয় সেইটোৰ অনুযায়ী আপোনালোকে আবেদন কৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ, এইটো হৈছে অফিচিয়েল নটিফিকেশ্যন এইটো, আৰু আপোনালোকৰ বাবে এইটো গভৰ্ণমেণ্ট জব। ইয়াতে লিখাই আছে অসম চৰকাৰৰ, আৰু আপোনালোকে এইখিনি চাই ল'ব পাৰে। মই আপোনালোকক মূল কথাখিনি আপোনালোকক জনাম আৰু কেতিয়া আবেদন আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া, গোটেইখিনি আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। এই ভিডিঅ'টি আপোনালোকে শেষলৈ চাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ যিটো নেকি বিশ্বনাথত টোটেল 15টা পোষ্ট মুকলি কৰি দিছে। ঠিক আছে, কেৱল বিশ্বনাথৰখিনিহে কৈ আছোঁ। ইয়াৰ পিছত আপোনালোকে গোটেইখিনি দেখিব, গহপুৰৰ দেখিব। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে ৰাজৰ নামটো জনাইছোঁ, মৌজাৰ নাম, গাঁৱৰ নাম, লাট, পদৰ সংখ্যা আৰু মাহিলী আপোনালোকে কিমান পাব। ঠিক আছে, এইটো আপোনালোকৰ বেছিক পে' দেখুওৱা হৈছে। ইয়াত গ্ৰেড পে' এক্সট্ৰা এড হৈ আপোনালোকৰ চেলেৰিটো বহুত বেছি হৈ যাব। ঠিক আছে, আপোনালোকে সেইটো চিন্তা নকৰিব। আপোনালোকে কেৱল কেনেদৰে এপ্লাই কৰিব লাগে কি এইখিনি বিষয়ে পোনপ্ৰথমতে জানি লওক। বিশ্বনাথ বাঘমৰা উৰিয়া বস্তিত এটা পোষ্ট, বিশ্বনাথ বাঘমৰা ৰতুৱাত এটা পোষ্ট। ইয়াতে লাটৰ সংখ্যা, লাটৰ নং দিয়া আছে বা সংখ্যা দিয়া আছে, এইটো চাই ল'ব পাৰে। ঠিক আছে, এইটো পদৰ সংখ্যা নহয়, যিটো নেকি ওপৰত পদৰ সংখ্যা দিয়া আছে এইটোহে হৈছে। ঠিক আছে, বিশ্বনাথ বিহালী গোটেইখিনি এটা এটাকৈ পোষ্ট আছে। ঠিক আছে, গোটেইখিনি পুনৰবাৰ কৈছোঁ, গোটেইখিনি এটা এটাকৈ পোষ্ট আছে। যিখন নেকি ঠাইত যদিহে এটাতকৈ অধিক পোষ্ট আছে তেনেহ'লে মই আপোনালোকক ডাইৰেক্ট জনাই দিম। ঠিক আছে, এতিয়া বিশ্বনাথ বিহালীত বিমাৰী জাৰণী ইয়াতে এটা পোষ্ট, বিশ্বনাথ বিহালী ৰাংচালি দলনি, বিশ্বনাথ বিহালী হাতীমূৰীয়া পথাৰ, বিশ্বনাথ বিহালী শুকানসুতি মৰাণ গাঁও, বিশ্বনাথ বিহালী বেংবাৰী, বিশ্বনাথ বিহালী বৰকঠীয়াবাৰী, বিশ্বনাথ সাকুমঠা তৰাজুলি, ইয়াতে আছে বিশ্বনাথ সাকুমঠা কোচগাঁও, বিশ্বনাথ সাকুমঠা কমাৰজান্দ, বিশ্বনাথ বাঘমৰা 1 নং আৰু 2 নং ডিচিৰি, বিশ্বনাথ সাকুমঠা মজুলি, বিশ্বনাথ বিহালী কাছমাৰী, বিশ্বনাথ বিহালী শুকানসুতি। ইয়াতে আপোনালোকে টোটেল 15টা পোষ্ট দেখিলে আপোনালোকে এইখিনি চাই ল'ব। ঠিক আছে, ইয়াতে আপোনালোকৰ বাবে অৰ্হতা সম্পন্ন কি কি থাকিব লাগিব সেইটো মই আপোনাক জনাই দিছোঁ। প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতাসমূহ থাকিব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰাৰ গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। অসম চৰকাৰৰ ইংৰাজী 19/7/2019 তাৰিখৰ অধিসূচনা নং আৰু LR 187 2007 পাৰ্ট 24 মতে আবেদনকাৰীৰ 2জনতকৈ বেছি সন্তান থাকিব নালাগিব। মানে যিসকলৰ 2জনতকৈ অধিক যদি সন্তান আছে কিন্তু তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰিব। আবেদনকাৰী বয়স আপোনালোকে 20/5/2026 তাৰিখৰ মতে ন্যূনতম আপোনালোকৰ 30 বছৰ হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ন্যূনতম আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী আৰ্থিকভাৱে দেৱলীয়া আৰু কোনো চৰকাৰী ধনৰ, মানে আপোনালোকে অন্য যদি কিছুমান গভৰ্ণমেণ্টত চাকৰি কৰি আছে বা আপোনালোকে ৰিটায়াৰ যদি হৈছে তেওঁলোকেও কিন্তু নোৱাৰিয়ে। ঠিক আছে, আৰু আপোনালোকে যদি পলিটিক্সৰ হয় তেতিয়াও আপোনালোকে কোনো যদি পলিটিক্স পাৰ্টিৰ লগত জড়িত আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। আৰু আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজ নামত ভূমি স্থবৰ বা সম্পত্তি থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। মইতো আপোনাক জনাই দিছোঁ। ঠিক আছে, শ্বৰ্টভাৱে জনাই দিলোঁ এইখিনি। আপোনালোকে এইখিনিয়ে, আৰু আপোনালোকে
সেই ঠাইটোৰ স্থায়ী বাসিন্দা হ'লেহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ঠিক আছে ইয়াতে মই আপোনাক জনাই দিছোঁ ইয়াতে দিয়া আছে আবেদন দাখিলৰ শেষ তাৰিখ আপোনালোকৰ 27 জুলাইত দিয়া আছে 27 জুলাইৰ আগতে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে জিলা তথ্য প্ৰযুক্তি বিষয়া তেওঁলোকে ইয়াত টিক চিন দি দিছে কোনটো কি আপোনালোকে এইখিনি নিজে চাই ল'ব মই আপোনালোকক যিখন নেকি আপোনালোকৰ বাবে আবেদন পত্ৰ সেইখন দেখাই দিছোঁ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে এই আবেদন পত্ৰখন পাই যাব ঠিক আছে আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে জমা দি দিব পাৰে কিন্তু এইটো সম্পূৰ্ণভাৱে অফলাইন হ'ব ঠিক আছে এইখিনি অফলাইন হ'ব এতিয়া নেক্সট আপোনালোকক নেক্সট পদখিনি জনাই দিছোঁ আপোনালোকৰ দ্বিতীয় গাঁওপ্ৰধানৰ পদসমূহ বিশ্বনাথৰে কিন্তু গহপুৰৰ হয় ঠিক আছে ইয়াতে চাব আপোনালোকে পোনপ্ৰথমতে গহপুৰ দিয়া আছে আপোনালোকে এইখিনি চাই ল'ব ঠিক আছে ইয়াতে টোটেল পদ দিয়া আছে আপোনালোকৰ 4টা পোষ্ট দিয়া আছে ইয়াত টোটেল আপোনালোকৰ 4টা পোষ্ট দিয়া আছে একেই হৈ আপোনালোকে সেই ঠাইৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ন্যূনতম আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব আৰু আপোনালোকৰ সেই স্থায়ী বাসিন্দাৰ আপোনালোকৰ কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত জড়িত হ'ব নালাগিব কোনো ধৰণৰ গভৰ্ণমেণ্ট চাকৰিৰ লগত জড়িত হ'ব নালাগিব তেওঁলোকে কিন্তু ইয়াত আবেদন কৰিব পাৰিব একেই হৈ যিখিনি মই আপোনাক জনাইছিলোঁ সেইখিনিয়ে মাত্ৰ আপোনালোকৰ এই যিখন আবেদন পত্ৰ এইখন অকণমান সাল সলনি হ'ব পাৰে ঠিক আছে এইখনো মই দি দিম বাৰু আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব এতিয়া নেক্সট হৈছে আপোনালোকৰ ইয়াতে দিয়া আছে হেলেম ঠিক আছে হেলেমৰ ইয়াতে বিশ্বনাথ আপোনালোকে জানে বিশ্বনাথ ডিষ্ট্ৰিক্টৰখিনিয়ে কৈ থকা হৈছে কিন্তু ডিষ্ট্ৰিক্টৰ ভিতৰত বিভিন্ন ধৰণৰ চাব ডিভিজন থাকে সেইবাবে ইয়াতে আপোনালোক মই জনাই দিছোঁ ঠিক আছে সেইবাবে ইয়াতে বিভিন্ন ধৰণৰ চাৰ্কেল থাকে সেইবাবে ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ চাৰ্কেল অনুযায়ী ইয়াত আপোনালোকৰ যিখিনি নেকি গাঁওপ্ৰধানৰ নিযুক্তি সেইখিনি ইয়াত দিয়া হৈছে আপোনালোকৰ ইয়াত টোটেল আপোনালোকে 7টা পোষ্ট দেখিব ঠিক আছে আপোনালোকে চাই ল'ব সেইটো আপোনালোকৰ কোনটো নিকটৱৰ্তী হয় সেই মতে আপোনালোকে আবেদন কৰিব তেতিয়াহ'লে আপোনালোকে সুবিধা লাভ কৰিব আপোনালোকে কোনো ধৰণৰ ইয়াত ইণ্টাৰভিউ নাই আৰু কোনো ধৰণৰ ইয়াত এক্সামিনেশ্যন নাই ইয়াতো দিয়া আছে আপোনালোকৰ এপ্লিকেশ্যনখন ফৰ্মখন আপোনালোকে ইয়াতে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব শেষৰ পোষ্টখিনি হৈছে আপোনালোকৰ যিটো নেকি নদুৱাৰৰ হয় ঠিক আছে নদুৱাৰৰ হয় বিশ্বনাথ জিলাৰে হয় ইয়াতে আপোনালোকক দিয়া আছে টোটেল পোষ্ট 6টা দিয়া আছে ইয়াত আপোনালোকৰ একেইখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া থাকিব লাগিব মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকৰ 20 2026 আগত 30 বছৰ হ'ব লাগিব আৰু আপোনালোকৰ কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত জড়িত হ'ব নালাগিব কোনো ধৰণৰ গভৰ্ণমেণ্ট চাকৰিৰ লগত জড়িত হ'ব নালাগিব আৰু আপোনালোকে সেই স্থায়ী বাসিন্দা হ'ব লাগিব তাৰ উপৰিও আপোনালোকৰ নিজৰ ভূমি থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব ইয়াতো আবেদন পত্ৰখন দিয়া হৈছে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব মই চাইছোঁ প্ৰায় একেই আবেদন পত্ৰখন ঠিক আছে এখন দি দিলে হ'ব আপোনালোকে এখনটোৱে আপোনালোকে ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব তাৰপিছত আপোনালোকে ফৰ্মটো জমা দি দিব ঠিক আছে ইয়াতে মেইন কথাটো হ'ল আপোনালোকে যদি সেই জিলাৰে স্থায়ী বাসিন্দা হয় তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ বাবে টোটেল 32টা পোষ্ট দিয়া আছে ঠিক আছে ইয়াতে আপোনালোকৰ বিভিন্ন চাৰ্কল অনুযায়ী ইয়াত আপোনালোকৰ পোষ্টসমূহ দিয়া আছে আপোনালোকে যদি সেই পোষ্টসমূহৰ বিষয়ে আৰু অধিক তথ্য জানিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যন আপোনালোকে জনাব আৰু তাৰপিছত মই নেক্সট ভিডিঅ'ত লৈ আহিম আপোনালোকৰ বাবে আৰু আপোনালোকে যদি ADRE 3.0 বাবে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কেইখনমান কিতাপ দিয়া আছে আপোনালোকে সেইখন কিতাপ কিনি ল'ব পাৰে নতুবা আপোনালোকে এই চেনেলটিৰ আপোনালোকে ষ্টৰত যাওক তাৰপিছত আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে কিতাপসমূহ চইচ কৰিব পাৰে ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে মোৰ চেনেলটোলৈ আপোনালোকে পোনপ্ৰথমবাৰভাৱে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক দিনতো পাই থাকিব এতিয়া আপোনালোকে কোনো চিন্তা নকৰিব আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত গাঁওপ্ৰধানৰ জব বহুতো খালী হৈছে আপোনালোকৰ বাবে মুকলি কৰি দিব প্ৰত্যেকখন জিলাৰ বাবে দিব আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকে মাথো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকেও যদিহে আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ নহয় তেনেহ'লে আপোনালোকেও নেক্সট ভিডিঅ'ত হয়তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰে গাঁওপ্ৰধানৰ পদ মুকলি হ'ব ধন্যবাদ